গুড মৰ্ণিং এভৰিৱান। মোৰ টিকলামান ভিডিঅ' এটাক লগে আপোনালোকক স্বাগতম জনাইছোঁ। কালি মস্ত ডাঙৰ বতাহ বৰষুণ, একদম চামোলৰ গছ ভাঙি পৰছি। কোনো আফচোচ নাই, আফচোচ এই টিকলামান চৰাইৰ পোৱালিটোক লগিহে। বেচেৰিটোৰ কি দুখ আছিল, মাকৰ বুকুৰ মাজৰ পৰা ইয়াত এনেকৈ পৰি আছে। তাইক উঠাই লৈ আহিলোঁ মই। ইফালে এই তামোলৰ গছডাল মানুহজনে মোৰ কাটছি ইবাগে পৰি আছে। ইফালে ভেন্দি কিবা কানি দিছিলোঁ আৰু খেতি অলপমান, এই ভেন্দি লাগছিলোঁ, ছিন্ন বিচ্ছিন্ন হৈ গৈছে বতাহত। ইবাগে জালাৰ পুলি, কদ্দেহীৰা জালাৰ পুলি আছিল, ঠানি চানি উখৰি গৈছে। এয়া তামোলৰ কেইটো কদ্দেহীৰা, আৰু ইয়াত ধুনীয়াকৈ তিয়হ লাগি আছে, দেখছি না? তিয়হ কেইডাল ধুনীয়াকৈ আছে বাৰু, একোৱেই হোৱা নাই, কিন্তু চৰাইৰ পোৱালিটোক লৈহে মোৰ বেয়া লাগছে। তাইক লৈ আহিছোঁ, আহি কিনে অলপমান ভাত খুৱাই দিলোঁ। কি খুৱাওঁ কি নুখুৱাওঁ একো আইডিয়াই পোৱা নাই। সিহঁতে বা খাই কি, সেইটো ভাবি দুটামান ভাতেই খুৱাই দিলোঁ। ধুনীয়াকৈ তাই খাইছে ভাতখিনি মই খুৱাই দিয়াৰ লগে লগে। বহুত ভোক লাগি আছিল কিজানি, কালি ৰাতিৰ পৰা বেচেৰি একো খাবা বনাই, মাক বা ক'ত গৈছে তাততো পাত্তাই নাই। ধুনীয়াকৈ ভাত দুটামান খোৱালোঁ, অলপ পানী চানী খুৱাই দিলোঁ। মোৰ কলিজাটোৱে কৈ আছে, মা খুৱাই দিয়া, অলপ খুৱাই দিয়া। বতাহ বৰষুণৰ ভয়ত মাক বা ক'ত গৈছে পাত্তাই পোৱা নাই তাক লগে। তাইক খুৱাই মেলি ধুনীয়াকৈ মই আৰু ভাবছোঁ কি জাগাটোত পানীও অলপমান খুৱাই দিলোঁ। আগৰ জাগাটোতে তাইক থৈ আহিম, যদি মাকে নিলাক, আৰু নেনলি আৰু ভাত পানী খুৱাই তাইকে অলপ ডাঙৰ কৰিলে উৰাব পৰা হওক লগে আৰু ডাঙৰ কৰিম বুলি ভাবছোঁ। আৰু দুটামান ভাত খুৱাই দিলোঁ। এতিয়া ধুনীয়াকৈ তাইক আৰু আগৰ জাগাটোতে মই থৈ আহিম, য'ত পৰি আছিল তাতে থ'ম। যদি মাকে নিলাক আৰু নেনলি আৰু ময়ে অলপ যত্ন কৰি নমৰাকৈ ৰাখবা পাৰিলে ভাল হয়। ইমান ধৰফৰাই আছে। ইভাগে তামোলৰ ঠোক দুটাও লৈ আহিলোঁ। তামোলৰ ঠোক দুটা আনি ছিঙি মেলি ধুনীয়াকৈ থৈ দিম। এই বস্তাত ধুনীয়াকৈ ছিঙি থৈ দিছোঁ। 2 থোক তামোল আছিল। তামোলখিনি পকছিলে ইমান ধুনীয়াকৈ, পাৰবা পৰা হৈছিলে, কিন্তু পাৰা নাছিলোঁ আৰু। ধুনীয়াকৈ ছিঙি মেলি বস্তাত থৈ দিলোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই, মিনি ব্লগটো। আজিলৈ বাই বাই।